Hello everyone, মই প্ৰেক্ষী মোৰ অন্যটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ গোলাঘাটলৈ। তো কেলেনো গোলাঘাটলৈ মই যাবলৈ ওলাইছোঁ, তো আপোনালোকে তেতিয়াহ'লে মোৰ সম্পূৰ্ণ ব্লগটো চাব, তেতিয়া গম পাব। তো ব'লক তেতিয়াহ'লে আমি যাওঁ। আৰু এফালে এতিয়া আমি গৈ আছোঁ, দেখিছে নহয়, চাই থাকক আৰু এনেকৈ দেখুৱাই থাকিম আপোনালোকক। আৰু এফালে নবৌ, ভাইটি, এইফালে ডাঙৰ নবৌ, সৰু নবৌ আৰু আমাৰ নবৌ, ঘৰৰ নবৌ মানে আগফালে বহিছে। এয়া দেখুৱাই দিছোঁ, দেখিছেই আপোনালোকে, চাই থাকিব। আৰু আমি গৈ গৈ এইফালে দেখিছে ফৰকাটিং অভাৰব্ৰিজখন পাই গ'লোঁ। ফৰকাটিং অভাৰব্ৰিজখন অকণমান দেখুৱাই দিছোঁ আপোনালোককো। এইফালে ফৰকাটিং অভাৰব্ৰিজ পাৰ হোৱাৰ পাছতে আৰু আমি গোলাঘাট পাই যাম অলপ দূৰ গৈয়ে। তাৰপিছতে এইফালে এতিয়া আমি গৈ গৈ এইফালে ফাইনেলি গোলাঘাট পাই গ'লোহি। আৰু বেছি দেৰি নাই, আমি ক'লে আহিছোঁ। তো দেখি পাবই, গম পাবই আপোনালোকে আমিনো ক'লে গৈছোঁ, চাই থাকক আৰু। এতিয়া আমি ফাইনেলি এয়া পাই গ'লোহি, দেখিছে নহয়, গোলাঘাট এনাজৰী বিবাহ ভৱনলৈ গৈছিলোঁ আমি। তাতে আমাৰ এখন বিয়া আছিলে, তো সেইটো কাৰণে গৈছিলোঁ। এতিয়া চবকে জনাই দিছোঁ আৰু এইফালে চবকে দেখুৱাই দিছোঁ। আৰু এতিয়া আমি ভিতৰলৈ যাম, চাই থাকিব আৰু দেখুৱাই থাকিম। বিয়া ঘৰত সোমাই গৈ ইমান ধুনীয়া এটা ডেক'ৰেশ্যন দেখিলোঁ, দেখিছেনে, আগফালে ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু ভিতৰলৈ সোমাই গৈও দেখিছে নহয় কিমান ধুনীয়াকৈ সজাইছে। এইফালে আমাৰ কইনা বহি আছে, অকণমানি কইনা। আৰু গৈয়ে আমাক এইফালে কফি আৰু এইফালে পকৰা দিলে। তো খাই লোৱাৰ পাছতে আমি এইফালে মই আপোনালোকক মানুহখিনি দেখুৱাই দিলোঁ। আৰু এইফালে আমাৰ লগত যোৱা মানুহখিনিকো দেখুৱাই দিছোঁ। নবৌহঁতি আছে, ভাইটি এটা আছে, চবকে দেখুৱালোঁ। আৰু এইফালে মানুহখিনি দেখিছে নহয়। অলপ সময় বহাৰ পাছতে আমাক মাতিলে ভিতৰলৈ খাবলৈ বুলি, আৰু খোৱা মানুহখিনিকে অকণমান দেখুৱাই দিছোঁ। আৰু তাতে বুফে ছিষ্টেম দিছিলে। আৰু তাতে বুফে ছিষ্টেম দিয়াৰ মানে যোনকেইজনী মহিলা আছিলে, তো তেওঁলোকে আহোমৰ ড্ৰেছ পিন্ধি আহিছে, ইমান ধুনীয়া লাগিছিলে দেখিবলৈ। আৰু এইফালে মই থালিখন লৈ আহিলোঁ, দেখিছেই মোৰ ভাতৰ থালিখন দেখুৱাই দিছোঁ। আৰু এইফালে আমাৰ নবৌহঁতি বহি আছে, আৰু এইফালে সৰু সৰু ছোৱালী দুজনীও বহিলে আমাৰ লগতে। তো আমি এনেকৈয়ে খালোঁ আৰু গোটেইখিনি। দেখিছেই মই খাই পেলাই দেখুৱাইছোঁ আপোনালোকক, খাবলৈ কিন্তু বহুত বেছি টেষ্টি আছিলে দেই। আৰু ভাত খোৱাৰ পাছতে যিহেতু পাণ খাবলৈ ইয়াতে দিছে, তো এইফালে পাণো আমি এটা এটা লৈ ল'লোঁ। আৰু এইফালে মুখত ভৰাইহে দিছোঁ আৰু পাণটো। আৰু যোৱাৰ আগতে আমি এইফালে ফটো দুখনমানো উঠি ল'লোঁ কইনাৰ লগত, কইনাৰ মাকৰ লগত। এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এয়া আগফালৰ গেটখন এনেকৈ সজাইছে। সেইফালে আমাৰ নবৌহঁত দেখুৱাই দিছোঁ। আৰু এইটো ভাইটি দেই। আৰু এতিয়া আমি ঘৰলৈ যামগৈ। 21টা ঘৰত গৈ লগ পাই আছোঁ। ঘৰ আহি পাই শুই থাকিলোঁ আৰু ভিডিঅ' বনাই নাথাকিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আকৌ লগ পাম নেক্সট এটা ব্লগৰ সৈতে। লাভ ইউ অল।